পপুলেশ্যন আছে তেনেকুৱা জনগোষ্ঠীবিলাকক জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া কংগ্ৰেছৰ দিনত আৰম্ভ হ'ল আৰু বিজেপি এইটো অসমৰ বৰ্তমানৰ স্বীকৃতিপ্ৰাপ্ত জনজাতিসকলৰ কাৰণে এটা ভাবুকি বৰ্তমানৰ স্বীকৃতিপ্ৰাপ্ত কৰাৰ কাৰণে যি কিঞ্চিত সংবিধানে অধিকাৰ দিছে এই সংবিধানখিনি অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে যিখিনি কিঞ্চিত ষড়যন্ত্ৰ উচ্চ বৰ্ণ জনগোষ্ঠী আগবাঢ়া জনগোষ্ঠীবিলাকৰ এটা ষড়যন্ত্ৰ ইয়াত নিহিত হৈ আছে আৰু আজি এইটো ষড়যন্ত্ৰ যিটো অসম চৰকাৰ ভাৰত চৰকাৰৰ যিটো পলিচি ইয়াত ৰিফ্লেক্ট হৈছে যে অসমৰ উচ্চ জনগোষ্ঠীবিলাকে যিসকলে অৰ্থনৈতিকভাৱে আগবাঢ়া ৰাজনৈতিকভাৱে আগবাঢ়া যিসকলে সকলো দিশৰ পৰা আগবাঢ়া শিক্ষা দীক্ষাৰ পৰা সেই জনগোষ্ঠীবিলাকে আমাৰ পিছপৰা যিটো কেতিয়াও মানে মংগল বিচাৰে তো সেইকাৰণে চিচিটোৱা আৰু ট্ৰাইবেল সংগঠন আজি একগোট হৈ পেলাই ইয়াত ৰেলী এটা আয়োজন কৰিছে আৰু কৈ দিছোঁ যে যি বিল যি পলিচি এইটো কোনোদিনে এইটো গ্ৰহণ কৰা নহ'ব এইটো যিখিনি হওক বিনিময়ত যিখিনি হওক পৰিস্থিতি যিখিনি হওক মানে প্ৰতিৰোধ কৰা হ'ব ইয়াৰ মানে আৰু যেতিয়ালৈকে সেই বিলটো তেখেতসকলে উইথড্ৰ নকৰে পাৰ্লিয়ামেণ্টত নিশ্চিত কৰাৰ কাৰণে যেতিয়ালৈকে তেখেতসকলে ব্যৱস্থা নলয় পলিচি নলয় তেতিয়ালৈকে এই সংগ্ৰাম চলিছে আৰু চলি থাকিব আজি কথাটো ক'ব লাগিব যে সময়ত 1280 চনত আহোম আহিছিল কছাৰী ৰজা আৰু বিভিন্ন আমাৰ জনজাতীয় মূলীয় ৰজাবিলাকে অসমখন মানে শাসন কৰি আছিলে সেই সময়ত আহোমে আহি পেলাই ইয়াতে দখল কৰিলে আজি আহোমে ইয়াতে শাসন কৰি আছে আৰু স্বাধীনতাৰ পিছতো যেতিয়ালৈকে আহোমে ইয়াত মুখ্যমন্ত্ৰী কিবা কিবি হৈ আছে আজি সেই আহোমসকল ইমান আগবঢ়া আহোমসকলক যদি ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিসকলৰ লগত যদি একাকাৰ কৰিব বিচাৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু একো নাই তো সেইকাৰণে এই পলিচিটো যিকোনো বিনিময়ত প্ৰতিহত কৰিব লাগিব আৰু চৰকাৰক আমি আহ্বান জনাওঁ যদি অসমৰ শান্তি বিচাৰিছে কোনো ধৰণৰ যদি অপ্ৰীতিকৰ পৰিস্থিতি বিচৰা নাই তেনেহ'লে এইখিনিতে এইটো বন্ধ কৰিব লাগে আৰু সেই বিলটো উইথড্ৰ কৰিব লাগে।